যুৱতী কৰ্মচাৰীৰ শাৰীৰিক অশালীন ব্যৱহাৰ মৰিয়নিৰ জগদম্বা লজত জঘন্য কাণ্ড চিচিটিভিৰ ফুটেজ চোৱাৰ পিছত পৰিস্থিতি আৰু উত্তপ্ত মৰিয়নি NSD তিনিআলি স্থিত জগদম্বা ভৱন এণ্ড লজৰ স্বত্বাধিকাৰী ৰাম অৱতাৰ আগৰৱালাই ভৱনত কৰ্মৰত যুৱতী কৰ্মচাৰীক শাৰীৰিক অশালীন ব্যৱহাৰ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰ্যাতিত যুৱতীগৰাকীয়ে কোনোমতে পলাই আহি ওচৰতে থকা হিৰো কামাখ্যা মটৰ্ছ ডিলাৰৰ কৰ্মৰত কৰ্মচাৰীসকলক বিষয়টো অৱগত কৰে লগতে লজৰ পৰিচালককো অৱগত কৰে পৰিয়ালৰ লোকে আহি চিচিটিভিৰ ফুটেজ চোৱাৰ পিছত পৰিস্থিতি আৰু উত্তপ্ত হৈ পৰে আৰু লম্পট ৰাম অৱতাৰ আগৰৱালাক উত্তম মাধ্যম দিয়ে পলমকৈ অহা মৰিয়নি আৰক্ষীয়ে লম্পট ৰাম অৱতাৰক আটক কৰি মৰিয়নি থানালৈ লৈ যায় ওচৰত আছিলো তলত কব আহিলো তাৰপৰা মোৰ লগত লগৰ ছোৱালীটো আহিলে পিছে পিছে তাৰপৰা মই ক'লো তলত কৈ দে বুলি কিনে তাৰপৰা ই কৈছে ভয় লাগিছে বোলে তাৰপৰা সৌৰভ দাদা সুধিছে কি হ'ল কান্দিছ বোলে তো সি ইয়াক ক'লে তাৰপৰা চবে তাৰপৰা গম পালে ইয়াক যে ছোৱালীজনীক ধৰি মানে যে টাচ কৰিব বিচাৰিছিলে তো ছোৱালীজনী ভয়তে বহি দিলে তলত তাৰপৰা পুৰা মানে তলত পেলাই দিছে ছোৱালীজনী আৰু বুকুত হাত দিছিলে বোলে আগত মানে বাথৰুম সোমাইছিলে তেতিয়া মানে বুকুতে ধৰিছিলে তাৰপৰা ৰুমত এদিন আছিলে অকলে ৰুমতো বোলে পালেঙত পেলাই দিছে বোলে পুৰা তো লগৰ ছোৱালীজনী মোক মাতিলে তাৰপৰা মই গ'লো তো এৰি দিলে তাক ফোন কৰিছিলে পইচা দিম বোলে নকবি এনে মিষ্টেক হৈ গ'ল বুলি কেনে কৈ দিবি ক'লে বদনাম করছে ওকে ছড়বিয়ে নাই হ্যাঁ ওয়ারসি হাত লাগাইছে এর ভবন সব বন্ধ হতে লাগে সব বন্ধ হতে লাগে আমি নাই ছড়বো মই এইখন লজৰ মেনেজাৰ জগদম্বা লজ নামটো কিবা আছিলে পাহৰি গলো নহয় ৰাম অৱতাৰ ঘটনাটো কি হ'ল মানে মালিকে মই আৰু মোৰ লগৰ এজন ওপৰত কিবা প্লাষ্টিক বিচাৰিবলৈ গৈছিলো তো প্লাষ্টিকটো সেই কিবা গেৰেজত চাগে লগাব তো তাৰ মাজতে কি কি ঘটিলে সেইটোতো আমি গম পোৱা নাছিলো তেতিয়া তাৰপাছত কেমেৰা যেতিয়া চাইছো তাৰপাছত এনেকুৱা কাণ্ডবোৰ হৈছে সেইটোৱে গম পালো আৰু চিচিটিভিত দেখিলো যে মালিকে ছোৱালীজনীৰ লগত মিছবিহেভ কৰি আছিলে চিচিটিভিত দেখিছো মই ছোৱালীৰ কিজনী 3 সপ্তাহ হৈছে কাম কৰা ইয়াত মোৰো 3 সপ্তাহ হৈছে তেখেতৰ লগত মানে 2 দিনমান বেছি হৈছে মোৰ পূৰ্বে মোৰ তাততো এনেকুৱা কমপ্লেইন অহা নাই আজি মোৰ তলত ছোৱালীকেইজনী আহি ডিলাৰৰ মানুহখিনিক কৈছে তেতিয়া মোক কৈছে যে মই এনেকুৱা তেনেকুৱা কথা তাৰপাছত মই গম পাইছো এনেকুৱা হৈছে বুলি হয় প্ৰথম অৱস্থাত মই যেতিয়া ঘৰত আছিলো আৰু ঘৰত থকা সময়ত ইয়াৰ পৰা ভাইটি এজনৰ ফোন গ'ল আৰু ফোন যোৱাৰ পিছত তেওঁ ক'লে যে এনেকুৱা এনেকুৱা ঘটনা হৈছে তাৰপিছত আমি লগে লগে ঘৰৰ পৰা ওলাই আহি মই আৰু আমাৰ মৰিয়নি মোৰ লগৰ বন্ধুসকল আমি ওলাই আহিলো ওলাই অহাৰ পিছত বিষয়টো চাওঁতে আমি গম পালো চিচিটিভি ফুটেজটো যেতিয়া দেখিলো তেতিয়া গম পালো আৰু যেতিয়া মানুহজনক সুধিছো মানুহজনে কৈছে যে বোলে মই ধেমালিহে কৰি আছিলো আৰু ধেমালি তেনেকুৱাকে নকৰে আচলতে ধেমালি কৰিবলৈ গৈ তেওঁ মাটিত বগৰাই পেলাই যুৱতী এগৰাকীক তেনেকুৱা যদি তেওঁৰ ভাষাত যদি তেওঁ ধেমালি বুলি কৈছে এইটো কিন্তু আমাৰ ভাষাত ধেমালি নহয় প্ৰথম কথা দ্বিতীয় কথা দুখীয়া শ্ৰেণীৰ মানুহে কাম কৰিবলৈ আহি যেতিয়া আমাৰ যুৱতীসকলে বা কোনোবা এনেকুৱা কাম কৰিবলৈ আহে তাৰপিছত কাম কৰিবলৈ আহি এচাম মানুহে কিন্তু তেওঁলোকৰ মানসিকতাৰ এনেকুৱা ধৰণৰ মানসিকতাৰ চিকাৰ হ'বলগীয়া হয় যুৱতীসকল আৰু ইয়াত আহি তেওঁলোকে মালিকজনে যিজন মানুহ নেকি আজি এনেকুৱা ধৰণৰ কাণ্ড কৰিলে প্ৰথম অৱস্থাত আমাৰ মৰিয়নিত তেনেকুৱা ঘটনা হোৱাৰ বাবে আমি এনেকুৱা ঘটনাৰ বাবে আমি লাজ পাইছো লাজ পোৱাৰ পিছত আৰু এই মানুহজনক কিন্তু পুলিচ প্ৰশাসনে তদন্ত কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ লগে লগে আমি যেতিয়া কথাটো গম পালো যেতিয়া আমি তদাৰক কৰিলো তাৰপিছত আৰু লগে লগে পুলিচ প্ৰশাসনক আমি জনালো কিন্তু পুলিচ প্ৰশাসন আহোঁতে কিন্তু বহুত লেট কৰিছে তেওঁলোকৰ হাতত গাড়ী নাই বুলি কৈছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকেও কথাবিলাক কৈছে ইয়াত এটা সেনচিটিভ এটা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া আছিলে ভাগ্যটো ভাল যে তেনেকুৱা কোনো ধৰণৰ ঘটনা নঘটিলে আৰু সেইবাবে পুলিচ প্ৰশাসনে এইবিলাক বিষয়ত অলপ সজাগ হ'ব লাগে এনেকুৱা ধৰণৰ কেছবিলাক হ'লে তেওঁলোকে যিমান সোনকালে পাৰে সিমান সোনকালে আহিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব লাগে আৰু লগে লগে আৰু এটা কথা কওঁ মই এনেকুৱা ধৰণৰ মানসিকতাৰ এতিয়াও মৰিয়নিত আছে বুলি আমি কিন্তু বিশ্বাস কৰা নাছিলো কেলে বুলি ক'লে মৰিয়নি এটা শান্তিপ্ৰিয় ঠাই বুলি আমি বিশ্বাস কৰা আৰু কিন্তু আজি বহুত দিনৰ পিছত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হোৱাটো আমি লাজ পাইছো
আমি ধিক্কাৰ জনাইছো। এনেকুৱা এতিয়াও যদি কোনোবা মানসিকতা এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ আছে তেওঁলোকে কিন্তু সাৱধান হৈ যাওক, অন্যথা কিন্তু তেওঁলোকৰ প্ৰতি কিন্তু আমি পৰৱৰ্তী সময়ত যদি এনেকুৱা আৰু কোনোবা ওলাইছে বুলি আমি গম পাইছো তেতিয়াহ'লে কথা বেয়া হ'ব। এইটোৱে আচলতে মানুহবিলাকে সুবিধা পাইছে, চান্স পাইছে আৰু সেইকাৰণে তেওঁলোকে যি মন যায় তাকে সামাজিকভাৱে তেওঁলোকে কৰিব বিচাৰে। তেওঁলোকে প্ৰশাসনৰ ওপৰতো ভয় নাৰাখে, ওচৰ চুবুৰীয়া মানুহৰ ওপৰতো ভয় নাৰাখে আৰু সেইবাবে তেওঁলোকৰ ওপৰত কিন্তু কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।